আসসালামু আলাইকুম ওরহমতুল্লাহি ওবৰকাতুহু বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। গাইজ আশা কৰিছোঁ মহান আল্লাহ তালাই আপোনালোকক বহুত ভালে ৰাখিছে আৰু গাইজ ময়ো ভালে আছোঁ। আজি এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত। আশা কৰিছোঁ মহান আল্লাহ তালাই আপোনালোকক লাষ্টলৈকে চোৱাৰ বাবে ধৈৰ্য দান কৰে। চ' গাইজ আমি আজিৰ ভিডিঅ'ত জানিম উমৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ ইন্তেকালৰ দিন মানে মৃত্যুৰ দিন ৰাতিপুৱা কি হৈছিল, কোনে আৰু কেনেকৈ হজৰত উমৰ ৰাদিয়াল্লাহু তাআলা আনহুক শ্বহীদ কৰিছিল। চ' গাইজ এই বিষয়ৰ ওপৰত ভিডিঅ'টো আশা কৰিছোঁ সকলোৱে লাষ্টলৈকে চাব, নিশ্চয় ভাল পাব। আৰু গাইজ ভিডিঅ'টো আৰম্ভ কৰাৰ আগত এটা ৰিকুৱেষ্ট, প্লিজ ছাবস্ক্ৰাইব কৰি দিব যিসকলে বৰ্তমানলৈকে কৰা নাই, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু গাইজ বৰ্তমান আমাৰ ভিডিঅ' আৰম্ভ কৰোঁ। গাইজ হজৰত উমৰ ৰাদিয়াল্লাহু তাআলা আনহু শ্বহীদ হৈছিল 23 হিজৰীৰ শেষ দিন, অৰ্থাৎ জিলহজ মাহৰ 29 তাৰিখ। 24 হিজৰীৰ প্ৰথম মহৰমত তেওঁক দাফন কৰা হৈছিল। হজৰত উমৰৰ মৃত্যুৰ ঘটনা আছিল বহুত হৃদয় বিদাৰক। উমৰ ৰাদিয়াল্লাহু তাআলা আনহুৱে এটাই দোৱা কৰিছিল যেন, এ আল্লাহ, তুমি মোক শ্বহীদী মৌত নচিব কৰিবা। এইটো এটা অসম্ভৱ বিষয় আছিল, কাৰণ শ্বহীদ হ'বলৈ হ'লে মদিনাৰ পৰা ওলাব লাগিব, কাফিৰৰ লগত যুদ্ধ কৰিব লাগিব। মদিনা মনোৱাৰাত কোনো অমুছলিম সৈন্য প্ৰৱেশ কৰিব নোৱাৰে। মদিনাই অৱস্থান কৰা অৱস্থাত আধা পৃথিৱীৰ বাদশ্বাহ আমিৰুল মুমিনিন উমৰৰ শ্বহীদ হোৱা এক হিচাপত অসম্ভৱ আছিল। কিন্তু মহান আল্লাহ তালাৰ কি অপাৰ মহিমা, তেওঁ হজৰত উমৰৰ কথা মানে আৰু দোৱা কবুল কৰিলে। অকল্পনীয়ভাৱে তেওঁ মদিনাত থাকি শ্বহীদী মৰ্যাদা লাভ কৰে। গাইজ আবু লুলু নামৰ এজন ইৰাণী অগ্নি পূজাৰীয়ে 23 হিজৰীৰ জিলহজৰ শেষ সময়ত ফজৰৰ নমাজৰ সময়ত খঞ্জৰ বা ছুৰী দি আঘাত কৰিছিল। এই আঘাতত হজৰত উমৰৰ মৃত্যু হৈছিল। ঘটনাটোৰ বিৱৰণ দিছিল বিখ্যাত তায়েবী আমৰ ইবনু মাইমুনে। তেওঁ সেইদিনা ফজৰৰ নামাজ মছজিদে নবৱীত আদায় কৰিছিল। হজৰত উমৰৰ শ্বাহাদত ঘটনা নিজৰ চকুৱে দেখিছিল। আমৰ ইবনু মাইমুনে কৈছে, মই কাটাৰত থিয় হৈ নামাজৰ অপেক্ষা কৰি আছিলোঁ। হজৰত উমৰ আৰু মোৰ মাজত কেৱল আব্দুল্লাহ ইবনু আব্বাছ আছিল। উমৰে কাটাৰৰ চিধা কৰিবলৈ ক'লে। পাছত তেওঁ তাকবীৰ দিছিল। প্ৰথম ৰাকাতত সূৰা ইউছুফ বা সূৰা নাহল তিলাৱত কৰিছিল। প্ৰথম ৰাকাতত অলপ দীঘল কিৰাত পঢ়িছিল, যাতে সকলো মুছল্লি নামাজৰ শৰীক হ'ব পাৰে। ৰকুতে যোৱাৰ আগত তাকবীৰ দিছিল। ইয়াৰ পাছত উমৰৰ চিঞৰ শুনা পালে। হজৰত উমৰ ৰাদিয়াল্লাহু তাআলা আনহুৱে চিঞৰ মাৰি কৈছিল যেন, কোনে মোক মাৰি দিলে ৰে। আবু লুলু ফিৰোজ নাহৱান্দি নামৰ ইৰাণী অগ্নি পূজাৰীয়ে মুছল্লিৰ বেশ লৈ আহি এটেক কৰিছিল। তাৰ চাদৰৰ ভিতৰত লুকোৱা আছিল 2 ফলক বিশিষ্ট এখন বিষাক্ত ছুৰী। হজৰত উমৰৰ চিঞৰ দিয়াৰ পাছত আৰু কেইবাৰমান আঘাত কৰে ছুৰী দি। টোটেল 6 বাৰ আঘাত কৰিছিল। ইয়াৰ ভিতৰত এটা আছিল নাভিৰ তলত, এটা কান্ধৰ ওচৰত আৰু এটা বুকুত। হজৰত উমৰ মাটিত পৰি গ'ল। অন্য মুছল্লিসকলে নামাজ ভাঙি উমৰৰ ওচৰত আহিল। আবু লুলু এতিয়া জঁপিয়াই পিছফালে পলাবলৈ চেষ্টা কৰে। তাৰ ছুৰীৰ আঘাতত 13 জন মুছল্লি আহত হয় আৰু 6 জন নিহত হয়। এজন চাহাবীয়ে এই অৱস্থা দেখি পিছৰ পৰা এখন ডাঙৰ চাদৰ আবু লুলুৰ মূৰৰ ওপৰত পেলাই চাদৰত ফাঁচি পিনে আবু লুলু মাটিত পৰি গ'ল। সি বুজিব পাৰিলে যেন সি আৰু ইয়াৰ পৰা পলাব নোৱাৰে, সেইকাৰণে সি নিজে নিজকে আঘাত কৰি আত্মহত্যা কৰিলে। মছজিদে নবৱী হজৰত উমৰৰ যুগত যথেষ্ট ডাঙৰ আছিল। তেতিয়া মছজিদত খুব বেছি পোহৰৰ ব্যৱস্থা নাছিল। ইমান ডাঙৰ ঘটনা হৈ গৈছে, কিন্তু মছজিদে নবৱীৰ সকলো মুছল্লিয়ে গম পোৱা নাছিল। হজৰত উমৰ আব্দুৰ ৰহমান ইবনু আউফক আগলৈ দিলে। তেওঁ ফজৰৰ নামাজ পঢ়ালে। মুছল্লিসকলে উমৰৰ কণ্ঠ শুনি নাপাই সুবহানাল্লাহ কৈ শব্দ কৰিলে। তেওঁ সৰু সূৰা দি নামাজ সংক্ষেপে শেষ কৰিলে। হজৰত উমৰক আহত অৱস্থাত তেওঁক ঘৰলৈ নিয়া হ'ল। তেতিয়া তেওঁ অচেতন আছিল। নামাজৰ পাছত সকলোৱে এইটো বিষয় জানিব পাৰিলে আৰু হজৰত উমৰক দেখিবলৈ আহিলে। উমৰ ৰাদিয়াল্লাহু তাআলা আনহু তেতিয়া হুচত আহিছিল, মানে আগত অচেতন আছিল, বৰ্তমান হুচত আহিছিল। এইটো গাইজ মোক অলপ আপোনালোকে কমেণ্টত জনাব যেন হুচত মানে নৰ্মেলত আহিছে, ইয়াত অসমীয়াত কি কয়। গাইজ ইবনু আব্বাছক ক'লে, হজৰত উমৰ ৰাদিয়াল্লাহু তাআলা আনহুৱে ইবনু আব্বাছক ক'লে, অ ইবনু আব্বাছ, মোক কোনে এনেকৈ নিৰ্মমভাৱে আঘাত কৰিছে। ইবনু আব্বাছে খোজ লৈ আহি জনালে যে আবু লুলুৱাই তেওঁক হত্যা কৰিছে, মানে তেওঁক আঘাত কৰিছে। খলিফায়ে আমিৰুল মুমিনিন হজৰত উমৰক ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম আৰু আবু বকৰৰ ওচৰত দাফন কৰা হৈছিল। গাইজ
এনেকুৱা এটা মৰ্মান্তিক ঘটনা আছিল হযৰত উমৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ জীৱনৰ শেষ সময়ৰ। আশা কৰিছোঁ সকলোৱে বস্তুটো ভালদৰে বুজি পাইছে, জানিব পাৰিছে। আৰু গাইজ আজিলৈ এইখিনি আছিল। আৰু যোৱাৰ আগত ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিব। আৰু যিসকলে মোক পাৰ্চনেলি কিবা কথা পাতিব বিচাৰে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে, ইছলামিক বয় 123। আপোনালোকৰ চেনেলৰ বাবে মই এইটো বনাইছোঁ আইডিটো। আশা কৰিছোঁ তাতে গৈ আপোনালোকে ফ'ল' কৰিব পাৰে, ফ'ল' বেক পাব। আৰু তাত মোৰ লগত কথা পাতিব পাৰে যদি পাৰ্চনেল কিবা বস্তু থাকে। গাইজ আজিলৈ ইয়ালৈ থাকক, ভালে থাকিব, সুস্থ থাকিব, আল্লাহ হাফিজ।